হা RPM তো গাইস RPM লাগে বলে RPM চেক কৰাইছো ৰবা কল কৰি লওঁ প্ৰথম ঠিক আছে কল sorry So hey guys, what's up and welcome back to my YouTube channel K Vlogs. So guys, অলপমান যাওঁ মানে আগলৈকে হেতি ওলাই আৰু বিশেষকৈ মানে আজি ষ্টাৰ্টিঙতে ন মই বেলেগ কিবা দেখি গ'লোঁ মানে আহোঁতে মানে যেতিয়া মানে আহি আছিলোঁ তো ঘৰৰ ওচৰতে বেছি কিলোমিটাৰ নহয় বাৰু তো তাতে মানে এক্সিডেণ্ট এটা দেখিলোঁ মানুহ এগৰাকীক বৰ বেয়াকৈ খুন্দিয়ালে মানে স্কুটিখনৰ অৱস্থা নাই আগটোতো নাই গোটেই যিটো স্কুটি মিটাৰ পৰ্যন্তকৈ বাহিৰলৈ ওলাই আহিলে ইমানেই মানে ডাঙৰকৈ খুন্দাটো মাৰিছে আগফালৰ পৰা আৰু মাৰিলে আৰু পলাইও দিলে বাট মানুহজনী একো নহ'লে বাৰু একো হোৱা নাই বাট অলপমান চাগে ক'ৰবাত দুখ পালে বাট গাড়ীখনে তেনেকুৱা কৰিব নালাগিছিলে একচুৱেলি তেখেতে যিহেতু দুখ পাইছে ন দুখ পোৱাৰ কাৰণে এটলিষ্ট গাড়ীখন ৰখাই পেলানি তেখেতক লৈ যাব লাগিছিলে আচলতে কি গাড়ীয়ে মাৰিলে গমো নাপাওঁ বাৰু বাকী কিন্তু দুখটো ভালকৈ পাইছে মানে হাতত চাগে আই থিংক পাইছে দুখ আৰু ক'ত পাইছে ভালকৈ নাজানো পানী এবটল কিনি পেলানি আৰু দি থৈ আহিলোঁ ওচৰতে মানে অলপ দূৰত আছিলেগৈ চ' পানী এবটল আনি পেলানি আৰু মই মানে বেগ যদিও কেৰি কৰিছোঁ তথাপি মানে পানীও অনা নহয় তেনেকৈতো তো সেইকাৰণে ওচৰতে দোকান এখন আছিলে অলপ আগলৈ গৈ তাৰপিছতে পানীটো আনি পিনি দিছোঁ অলপমান খাই বৈ দিলে তেতিয়া মানে অলপ উঠি মেলি অকণমান বহিছে বা হাতে চাতে দুখ পালে আৰু সেইটো কাৰণে ন বা কিবা এটা বেয়া লাগি গ'ল বে ওলাই আহোঁতে তেনেকুৱা দেখিলে মানে এক্সিডেণ্ট দেখিলে কিবা মনটো ভাল লাগি নাথাকে মানে তো ছেফলি গাইজ সদায় ৰাইড কৰোঁতে ন বাইক চলাওঁতে এটলিষ্ট হেলমেটটো পিন্ধিবা ইয়াৰ হেলমেটটো পিন্ধি থাকিলে ন বহুত ছেফটি হেলমেটটো তো ব'লা অলপমান আজি ওলাই আহিছোঁ আৰু আজি যিটো কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছিলোঁ এই কণ্টেণ্টটো বনাবলৈ মুদেই নাইকিয়া হৈ থাকিলে যিহে দেখিলোঁ মানে আৰু গাঁৱলীয়া ৰাস্তা ন মানে এনেকৈ টাৰ্ণিং এটা আছিলে টাৰ্ণিং এটাত ফ্ৰণ্টৰ পৰা আহি থাকে আই থিংক ফ্ৰণ্টৰ পৰা মাৰি থৈ গুচি গ'ল মানে বাট তেতিয়া মোৰ কেমেৰা অফ আছিলে মানে মই কেমেৰা লগোৱাই নাছিলোঁ আৰু এইবোৰ দেখাবলৈও ভাল নালাগে একচুৱেলি সেইবোৰ কণ্টেণ্ট লৈ লাভ নাই তেনেকুৱা পাৰিলে কাৰোবাক হেল্প কৰা বাছ তো গাইজ অলপমান মনটো ফ্ৰেছ লাগিবৰ কাৰণে ওলাই আহিছিলোঁ আৰু ওলাই আহিয়ে পেলানি সেইখন দেখিলোঁ মানে তো একো নাই কৈ নাই গাইজ অলপমান আগলৈকে যাওঁ অলপমান এনজয় কৰোঁ এইখন চাওক ৰং ছাইডত আহিছে বে এইবোৰে চবতকৈ একদম মানে ডেঞ্জাৰ্ছ আমি এইটো ৰাস্তাত পূৰা স্পীড গৈ থাকিম আৰু ফ্ৰণ্টৰ পৰা যদি কেনেবাকৈ গাড়ী এখন আহে তো কণ্ট্ৰল কৰিবলৈ পটককৈ দিগদাৰ হয় তো সেইটো কাৰণে প্লিজ ৰং ছাইডত এটলিষ্ট নাহিব মানে বাই দা ৱে মানে কি যায় মানে এইকেইদিন পূৰা ভাইৰেল হৈ আছে যিহেতু ভিডিঅ'খিনি মানে ট্ৰেডিঙৰ স্কেম চলি আছে আৰু অলৰেডি মানে যিজনক গ্ৰেপ্তাৰ কৰিব লাগে কৰিছে আৰু বাকী জানাই গ্ৰেপ্তাৰ কৰিব পৰা নাই এতিয়ালৈকে বাকী এটা কথা কওঁ যিসকলে তাত ইনভেষ্ট কৰিছে এজনে কৈছে যে মই 17 লাখ টকা ইনভেষ্ট কৰিছোঁ মানে যদি তোমাৰ ওচৰত ইনভেষ্ট কৰিবলৈ 17 লাখ টকা আছে তেতিয়াহ'লে তুমি বিজনেছ এটাত ইনভেষ্ট নকৰিলা কিয় একে ৰাতিতে ধনী হোৱাৰ মন নে এটা কথা ভাবিছোঁ এক্সাম্পল
যদি কোনোবাই মানে বেংকত বা ক'ৰবাত কেনেবাকৈ ডাকঘৰ চাকঘৰ যদি কেনেবাকৈ ফিক্স ডিপ'জিট কৰে 10,000 টকা এটা, সেই 10,000 টকাটোৰ গোটে মূলে পায়গৈ 10 বছৰৰ পিছত। 10 বছৰৰ কাৰণে কৰিলে 10,000 20,000 টকা পায়। ভাবিছোঁ আৰু কেইবছৰ পিছত পায়, 10 বছৰ পিছত। আৰু তেখেতে কি ভাবিছে, মানে যিখিনিয়ে ইনভেষ্ট কৰিছে তেওঁলোকে ভাবিছে দুদিনত একেচাতে ধনী হৈ যাম। আৰে ভাই, সেইটো কিবা কথা হ'ল নেকি? হয়, কিছুমান হৈছে, কিছুমান নোহোৱা নহয়, বাট টেলেণ্ট আছে কিছুমানৰ, নোহোৱা নহয়। বাট আনৰ তুমি কৰিবলৈ মন আছে নিজে কৰা ন ট্ৰেডিং। আনৰ তাত ইনভেষ্ট কৰি পেলাই পইচা ট্ৰেডিং কৰিছা, সেইটো কিবা কথা হ'ল নেকি? ভাই ট্ৰেডিং কৰিছা ঠিক আছে মানিছোঁ, বাট বেলেগক বিশ্বাস কৰিছে ইমানকৈ। আজিকালি ন 100 টকা এটা কাৰোবাৰ এটাক এনেই নিদিয়ে, বিশ্বাস নকৰে। 100 টকা এটা দিবলৈ আজি দিনত কাকো বিশ্বাস নহয়। তেনেকুৱা স্থলত তুমি ইমানখিনি টকা 70 লাখ টকা, আৰু ভাবা তোমাৰ ওচৰত যদি ইমানখিনি পইচাই আছে, তুমি এটলিষ্ট বিজনেছত তুমি ষ্টাৰ্টিং কৰা, বিজনেছ কৰা, তুমি বিজনেছত পইচা লগোৱা ন। কিছুমানে ভাত এসাঁজ খাব নাপায় কাৰণে গোটেই কিমান কষ্ট কৰিছে এইটো ৰ'দত ন। কিছুমানে হাজিৰা কাম কৰি মৰিছে, কষ্ট দুবেলা দুমুঠি বা 3 সাঁজ ভাত খাবৰ কাৰণে। আৰু তুমি কি কৰিছা, ইমানখিনি টকা থকা ওপৰতো, তোমাৰ ওচৰত ইমানখিনি টকা থকা ওপৰঞ্চি মানে তুমি আৰু ভাবিছা আৰু অলপ কেনেকৈ ধনী হওঁ। ভাই ডেফিনেটলি চবৰে ধনী হ'ব মন যায়, বাট একে ৰাতিৰ ভিতৰতে ধনী হোৱা সপোন দেখিলে ন এনেকুৱাই হয়। আৰু এইখিনি ন সকলোখিনি মাৰ্কেটৰ পৰা একদম ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু চবকে ন যিমানখিনি অকল যে যিজনৰ তাত ইনভেষ্ট কৰিছে, যিজনে ফ্ৰড কৰিছে সেইজনে শাস্তি নহয়, যিখিনিয়ে ইনভেষ্ট কৰিছে ন সেইখিনিৰ কাৰণেও উচিত মূল্য হ'ব লাগে, কাৰণ তেওঁলোকেও সেইটো লোভ কৰিছে ন। বাকী যিজনেতো লৈছে সেইজনটোতো ডাইৰেক্ট শাস্তি পাবই লাগে, কিন্তু যিসকলে ইনভেষ্ট কৰিছে কাৰণ তেওঁলোকোতো লোভীয়া হ'ল। কাৰণ একে ৰাতিৰ ভিতৰতে বা দুদিনৰ ভিতৰতে ইমান লাখ লাখ টকা হওক, 1 লাখ টকা 10 লাখ টকা হ'ব বুলি যেতিয়া ইনভেষ্ট কৰিছে, তেওঁলোকৰতো এটা ভুল আছে, তো তেওঁলোকেও এটা শাস্তি হ'ব লাগে মোৰ মতে। আৰু কিছুমানে কৈ আছে যে ইউটিউবাৰ কিছুমান আছে, ইউটিউবাৰে প্ৰমোশ্যন কৰিছিলে, তো সেইটো কাৰণে বহুতে ইনভেষ্ট কৰিছে। আৰু তেনেকুৱা ইউটিউবাৰ আচলতে হয়ো, সেই ইউটিউবাৰজনৰ গাতো দুখ জানে, যোনে যোনে এনেকুৱাখিনি, আৰু যিখিনি ইউটিউবাৰে ন এনেকুৱাখিনি কথালৈ প্ৰমোশ্যন কৰে তেওঁলোককো ধৰিব লাগে। কাৰণ কিয়নো তেওঁলোকে জানি বুজি মানুহক বিপদে পৰিচালিত কৰিছে। কাৰণ তোমালোকৰ ভিডিঅ' যিজন ইউটিউবাৰে প্ৰমোশ্যন কৰিছে তেনেকুৱাবিলাক কৰে, অকল এইটো যে ট্ৰেডিং সেইটো নহয়, বহুতখিনি গেমৰ বিষয়েও কৰে। অনলাইন গেম খেলি ইমান পাইছোঁ। ভাবিছোৱা যদি অনলাইন গেম খেলি সেই ল'ৰাজনে লাখ টকা ঘটিছে, এদিনত যদি 2000-3000 ঘটিছে, সেই ল'ৰাজনে ইউটিউব কিয় কৰিব? তুমি ভাবিছোৱা যে চাইন আপ কৰিলে 50 টকা পাব, চাইন আপ কৰিলে 200 টকা পাব, চাইন আপ কৰিলে 200 টকা বা 100 টকা পাব, কিন্তু তাৰ কাৰণে খেলিবলৈ আকৌ একাউণ্টৰ পৰা 200 বা 500 টকা ইনভেষ্ট কৰিব লাগিব। তুমি সেই 100 বা 200 টকাটোতো নোপোৱাই, যিটো তুমি চাইন আপ কৰিলে পোৱা। আৰু তুমি যিটো ইনভেষ্ট কৰিবা না সেইটো তুমি হাৰিবাহে, যাবগৈহে। তো সেইটো কাৰণে সেইখিনিত কেতিয়াও মানে নপৰিবাই। আৰু যিখিনি তেওঁলোকে দেখুৱাই যে মই ইমান টকা ইনভেষ্ট কৰিছিলোঁ, ইমান টকা পালোঁ, সেইটো পালোঁ, চব সেইবোৰ ডেমো একাউণ্ট হয়। কেতিয়াও সেইটো বিশ্বাস নকৰিবা, কাৰণ তেওঁলোকক কোম্পানীয়ে পইচা দিছে, তেওঁলোকে তোমালোকৰ আগত প্ৰমোশ্যন কৰিছে। চ' সেইটো তেওঁলোকৰ ডেমো একাউণ্ট। কিমান টকা পালোঁ কি কথা সেইবোৰ তোমালোকে বুজিয়ে নাপাবা, আৰু তোমালোকক তেখেতে মানে বেলেগ এটা দিশলৈ লৈ গৈ আছে। চ' সেইবোৰ ক্ষেত্ৰত কেতিয়াও নপৰিবা। কষ্ট কৰা, দুদিন দেৰিকৈ আহিব, বাট চেচ পাবা। কিন্তু এইখিনি ক্ষেত্ৰত ন সস্তাতে পাম বুলি কেতিয়াও নাভাবিবা। কম টাইমৰ ভিতৰতে কেতিয়াও ইনকাম কৰিব নোৱাৰা। তেনেকৈ হোৱা হ'লে ন কোনো আজিৰ দিনত এই ৰ'দৰ গৰমত ন হাজিৰা কাম কৰি কোনো নমৰিলেহেঁতেন। বহুত পঢ়া শুনা ল'ৰাই এই হাজিৰা কাম কৰি এই ৰ'দত মৰি আছে, ধন ঘটি আছে, 400 টকা বা 500 টকা হাজিৰাৰ কাৰণে। তেনেকুৱা স্থলত ন তেওঁলোকে ট্ৰেডিং কৰিয়ে আজি হাজাৰ টকা ঘৰতে বহি ইনকাম কৰি থাকিলেহেঁতেন। তো গাইজ এইফালে ভিউ চেক কৰা বে, কি মজা লাগিছে ভিউটো, তামাম লাগিছে কৈছোঁ নহয়। আৰু ইভিনিং টাইমত ওলাই অহাৰ মজাটোৱে বেলেগ, মানে অকণমান আহিলে মনটো ফ্ৰেছ লাগে। তো কি কোৱা, এতিয়া ইয়াৰ পৰা গৈ থাকোঁ। চ' গাইজ ভিডিঅ'খিনি লাইক কমেণ্ট কৰিবা। আৰু অতি সোনকালে যিহেতু ৰাইড গৈ আছোঁ, বেছি দিন নাই আৰু ৰাইডৰ প্লেন চলি আছে, যিহেতু মানে মোবাইলটো লোৱাৰ পিছতে আৰু গম পাইছে, মোবাইল লোৱাৰ পিছতে মানে ৰাইডৰ প্লেনিং চলিবই অলৰেডি। আৰু ৰাইড গৈ আছোঁ মানে কোনটো জেগা যাওঁ নাজানো, বাট কোনোবা এডোখৰ জেগা নিশ্চয় ডেফিনেটলি যাম মানে। বাট ক'ত গৈ আছোঁ ভালকৈ ষ্টৰি যোনে যোনে ইনষ্টাগ্ৰামত ফ'ল' কৰিছে তো তেওঁলোকে গম পাব ইনষ্টাগ্ৰামত চাই পেলানি, কাৰণ ষ্টৰি আগতীয়াকৈ লগাই দিম যোৱাৰ আগত। আৰু যিখিনি ইনষ্টাগ্ৰামত ফ'ল' কৰিছে তেওঁলোকে ডেফিনেটলি গম পাই যাব। আৰু অতি সোনকালে এটা মজা ৰাইড গৈ আছোঁ, মানে অলপ লং ৰাইড। তো
ভিডিঅ'টো শেষলৈকে চাই দিবা, ভিডিঅ'খিনি চাবা আৰু ভিডিঅ'ত মৰম দিবা, লাইক কমেণ্ট কৰিবা, শ্বেয়াৰ কৰি দিবা আৰু সোনকালে 2K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰিবা, কাৰণ বাইকৰ নতুন মানে গ্ৰাফিক্স আহি আছে যিহেতু। ত' অ'কে গাইজ, ফাইনেলি ইয়াৰ পৰা গৈ থাকোঁ নে কি কয়? ত' লেটছ গো। হা যোৰহাট হয় দেখি থাকোঁ ইয়াত আহোঁ বাৰু কেতিয়াবা মাজে মাজে। ক'ৰবাত আহিছিলা নেকি? এই ইয়ালৈকে আহিছিলোঁ এনে যোৰহাট 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 এনেই অলপ ইভিনিং টাইমত ওলাই আহিছিলোঁ। বাইকৰ লগত মাৰিবা নিমা অঁ সৰি তো গাইজ ফাইনেলি এফালে আহিছিলোঁ আৰু এফালে আহোঁতে মানে ছাবস্ক্ৰাইবাৰ ভাইটিহঁতক লগ পাইছিলোঁ, অলপমান ফটো চটো মাৰিলোঁ আৰু এতিয়া ইয়াৰ পৰা মানে যামগৈ যিহেতু গম পাইছে আৰু বহুত ডাঙৰ স্কেম চলি আছে আৰু সেইখিনিত মানে কেতিয়াও নপৰিবা আৰু এইফালে ফটো চটো মাৰি লওক আৰু তাৰপিছতে মানে ঘৰ যাম। অলপমান এনেই ওলাই অহা হৈছিলে যিহেতু আৰু এইফালে আহিয়ে থাকোঁ অলপ ফুৰিবৰ কাৰণে, ইভিনিং টাইমত আহিও ভাল লাগে হাইৱে ৰাস্তাত। তো জল্দি জল্দি ইয়াৰ পৰা যাওঁ, এওঁলোকে ফটো চটো মাৰক আৰু তাৰপিছত আৰু কি কোৱা, অলপমান ভালো হ'ব যাওঁতে। আৰু ইনষ্টাগ্ৰামত যদি কোনোবাই ফ'ল' কৰা নাই তেনেহ'লে ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'বা, মজা পাবা একদম। হা হা RPM তো গাইছ RPM লাগে বোলে, RPM চেক কৰাইছোঁ ৰ'বা, নিউট্ৰেল কৰি লওঁ প্ৰথম। ঠিক আছে হ'ল। তো অ'কে গাইছ, RPM চাউণ্ড শুনিলেই আৰু তেতিয়াহ'লে ফটো চটো মাৰক আৰু তাৰপিছত আৰু ভিউ চেক কৰা আমি। দিয়া দিয়া দিয়া, খালি পুলিচ নাহিলে হ'ল। অ'কে গাইছ, যাওঁ আৰু ইয়াৰ পৰা। চ' বাই বাই সকলোকে আৰু, ঠিক আছে যাওঁ, থেংক ইউ, ঠিক আছে গৈ থাকোঁ, বাই বাই সকলোৱে। So guys, let's go.
গাইজ যদি কেনেবাকৈ লগ পোৱা ন তেতিয়াহ'লে ডেফিনেটলি ৰখাব মানে তোমালোকৰ কাৰণে আমি ন আৰু তোমালোকৰ ছাপোৰ্টৰ কাৰণে মই আজি আগবাঢ়ি যাব পাৰিছোঁ আৰু তেনেকৈ সদায় মানে ছাপোৰ্ট কৰি যাবা ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিবা আৰু লাইক কমেণ্ট ডেফিনেটলি কৰিবা ইয়াৰ তো ব'লা এতিয়া যাওঁ ঘৰলৈ আৰু সকলোকে লগ পাই পেলাই ভাল লাগিলে থেংক ইউ ছ' মাছ তো লেটছ গ' গাইজ আৰু আকৌ এবাৰ মানে কৈ দিছোঁ তোমালোকে কেতিয়াও ন অনলাইন ট্ৰেডিঙৰ ওপৰত কেতিয়াও বিশ্বাস নকৰিবা কষ্ট কৰা নিজৰ ভাগ্যৰ ওপৰত বিশ্বাস কৰা এদিন ডেফিনেটলি সফল হ'বা বাট এইবোৰ ট্ৰেডিং কাম নাই ন এইবোৰ ট্ৰেডিং কৰি লাভ নাই এইবোৰ চব দুদিনীয়া পইচা এতিয়া কি হ'ল তেহেঁতৰ পইচা আহিলে গুচি গ'ল খতম গাঁত এটা আছিলে বে মাজত তো অ'কে গাইজ বছ আজি ভিডিঅ'টো ইমানে আছিলে আজি ৰাইডটো মাৰি মেলানি মানে প্ৰথম যেনেকুৱা লাগিছিলে ন প্ৰথম ভাবিছিলোঁ নাহোঁ বুলি আহিছিলোঁ বাট পিছত ন আহি পেলানি ভাল লাগিলে ডেফিনেটলি আৰু ছাবস্ক্ৰাইবাৰ কেইজনক লগ পাই পেলানি বেছিয়ে ভাল লাগিলে মনটো তো আজি ভিডিঅ' ইমানতে এণ্ড কৰোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আজিলৈ টেল দেন টেক কেয়াৰ বাই বাই কিপ স্মাইলিং কিপ ছাপৰ্টিং চাইনিং অফ কেবি ব্লগছ গাইজ বাই বাই আকৌ নতুন এটা ভিডিঅ' এদি লগ পাম আজিলৈ বাই বাই